939 58 25 382 Kayaknya lo apa lu? Sana. আপুনি বিগত কেইমাহমান আগতে মাজত ডাঙৰ ঘটনা হৈ গৈছে আপোনাৰ এই বিশেষ আপোনাৰ ধৰ্মীয় গোষ্ঠীটোৱে এটা মানে আমাৰ নেপালী সম্প্ৰদায়ৰ ছোৱালীক ধৰ্ষণ কৰি পেলাই বহুত ডাঙৰ এটা ঘটনা হয় ঘৰ জৰি পৰ্যন্ত গ'লগৈ আজি চাওক আজি আমাৰ জনগোষ্ঠীৰ এজনী ছোৱালীক ফুচুলাই পেলাই যোৱাকালি আপোনাৰ হেৰিত তৃণমূল হক তাৰপিছত আপোনাৰ আজিবুৰ ৰহমান আৰু আপোনাৰ ৰফিকুল ইছলামে ফুচুলাই লৈ আহে আপোনাৰ ভৈৰৱকুণ্ডত ফুৰাম বুলি পেলাই আৰু সন্ধিয়া যেতিয়া হয় সন্ধিয়াৰ সুযোগ লৈ তেওঁলোকক মদ্যপানো কৰায় ছোৱালীকেইটাক মদ্যপান কৰাই মানে শাৰীৰিকভাৱে নিৰ্যাতন চলায় গতিকে এনেকুৱা যদি বাৰে বাৰে ঘটনা হৈ থাকে কিন্তু আমি বাধ্য হৈ যাম মানে যি সামাজিক এটা আমি মানে সুশৃংখলা বজাই চলি আছোঁ এই সুশৃংখলা আমি ভাঙি দিবলৈ বাধ্য হ'ম কাৰণ যদি বাৰে বাৰে যদি আমাৰ যদি ছোৱালীক যদি এনেকৈ ধৰি এটেক কৰি থাকে বা আপোনাৰ এনেদৰে নিৰ্যাতন কৰিব বিচাৰে গতিকে আমিতো হাত সাৱটি বহি নাথাকিম আৰু চাওক আমি মাজবাট থানা হওক লালপানী থানা হওক আমি বহুত অশেষ ধন্যবাদ দিব বিচাৰিছোঁ তেওঁলোকে যদি যোৱাকালি যদি আপোনালোকৰ যোনটো বুলি কয় এইটো নাকা যোনটো চেক পোষ্ট বহাই যদি নবহালে হয় তেতিয়া হয়তো ছোৱালীকেইটাক আমি জীৱিত অৱস্থাত নাপাবও পাৰিলোঁ হয় গতিকে আমি মাজবাট থানা হওক আপোনাৰ ওদালগুৰি প্ৰশাসনক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমিতো এওঁলোকক পস্কো আইনৰ আণ্ডাৰত হয়তো ফাঁচিয়ে দিব লাগে ফাঁচি দিয়াটো আমি বিচাৰোঁ তাতকৈ যদি কিবা আৰু কাৰা মানে ব্যৱস্থা আছে সেই কৰা আমি বিচাৰোঁ আমাৰ ওদালগুৰি জিলাত যোৱাকালি গধূলি সময় প্ৰায় 7মান বজাত মাজবাট থানাৰ আণ্ডাৰত এটা লালপানী বুলি আউটপোষ্ট আছে লালপানী আউটপোষ্টত আমাৰ ৰেগুলাৰ চেকিং থাকে যিহেতু এইটো অসম অৰুণাচল বৰ্ডাৰ তো ৰেগুলাৰ চেকিঙতে এখন এল্টো গাড়ী অৰুণাচল ছাইডৰ পৰা আহি থকা এল্টো গাড়ী এখন আমাৰ নাকা চেকিং টীমে ৰখালে আৰু ৰখাই পেলাই যেতিয়া চেকিং কৰি আছিলে তালাচী কৰি আছিলে গাড়ীখনত তাতে 3জন মতা মানুহ আৰু 2গৰাকী মাইনৰ ছোৱালী তেওঁলোকক গাড়ীখনৰ ভিতৰত দেখা পালে আৰু থৰলি যেতিয়া চেক কৰা গ'ল তাতে দেখা পোৱা গ'ল যে গাড়ীৰ ভিতৰতে মানে ছোৱালীৰ আণ্ডাৰগাৰ্মেণ্টছ আছিলে আৰু ইউজড কণ্ডম আছিলে তো তেনেকুৱা ধৰণৰ যেতিয়া এটা বস্তু কিছুমান দেখা গ'ল তেতিয়া ইমিডিয়েটলি গোটেই গাড়ীখন আৰু মানুহকেইজন আউটপোষ্টত লৈ অহা হ'ল আৰু যেতিয়া ফাৰ্ডাৰ এক্সামিন কৰা হ'ল সোধপোছ কৰা হ'ল তেতিয়া গম পোৱা গ'ল যে এই 3জন মতা মানুহে এই 2গৰাকী ছোৱালীক ধনচিৰিখুটি এৰিয়াৰ পৰা ওৰাং থানাৰ অন্তৰ্গত ধনচিৰিখুটি এৰিয়াৰ পৰা দিনৰ ভাগতে উঠাই লৈ গৈছিলে উঠাই লৈ ভৈৰৱকুণ্ডৰ ফালে লৈ গৈছিলে আৰু ভৈৰৱকুণ্ডৰ ফালে লৈ গৈ তাতে জবৰদস্তি তেওঁলোকক মানে মদ খুৱাইছিলে আৰু ঘূৰি অহাৰ সময়তে আমাৰ অসম অৰুণাচল বৰ্ডাৰতে চিকাৰীডাংগা বুলি যোনটো জেগা আছে সেইখিনি এৰিয়াতে গাড়ীখন ৰখাই পেলাই 2জনী ছোৱালীৰ লগতে বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছিলে আৰু ধৰ্ষণ কৰিয়ে গাড়ীতে বহুৱাই পেলাই তেওঁলোকক ঘূৰাই লৈ আহি আছিলে তেতিয়াই আমাৰ পুলিচ টীমে তেওঁলোকক ধৰা পেলালে আৰু এই কথাটো ইমিডিয়েটলি আমি গম পোৱাৰ লগে লগে যিহেতু খুব চিৰিয়াছ মেটাৰ ছোৱালী কেইগৰাকীৰ ঘৰৰ মানুহক আমি খবৰ দিলোঁ আৰু ৰাতিটোৰ ভিতৰতে আমি কেছ এটা ৰেজিষ্টাৰ কৰিলোঁ ৰাতি আমাৰ এডিশ্যনেল SP ক্ৰাইম তাতে গৈ পালে CI ৰৌতা আৰু মাজবাট OC তেওঁলোকৰ টীম গৈ পায় আমি প্ৰফেশ্যনেলি গোটেই কেছটো যিহেতু এটা পক্সো এক্টৰ কেছ এটা আমাৰ ডিটেক্ট হৈছিলে ইমিডিয়েটলি গোটেইখিনি বস্তু আমি এভিডেন্স সহ আমি কালেক্ট কৰিছিলোঁ আৰু 3জন একিউজডক লগে লগে কৰায়ত্ব কৰা হৈছিলে আৰু কৰায়ত্ব কৰি পেলাই আমি কেছটো ৰেজিষ্টাৰ কৰি আজি দিনৰ ভাগত এতিয়া বৰ্তমানে 3জন একিউজডক কোৰ্টত প্ৰডিউচ কৰি থকা হৈছে আৰু যোনটো আমাৰ কেছৰ ইনভেষ্টিগেশ্যন পেৰেলেলি ফৰেনচিকেলি যি
যি ইনভেষ্টিগেট কৰিব লগা হয় গোটেইখিনি ইনভেষ্টিগেট আমি কৰি আছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি কেছটো চাৰ্জশ্বিটো কৰিম আৰু যিহেতু খুব ষ্ট্ৰং ছেকশ্যনছ কিছুমান লগোৱা হৈছে পক্সো এক্টৰ 6 আণ্ডাৰ ছেকশ্যন 6 অফ দ্য পক্সো এক্টটো লগাইছোঁ লগতে আৰু বিভিন্ন ছেকশ্যনছ আছে মাজবাট PS কেছ নাম্বাৰ 70/25ত তো গোটেইকেইজন একিউজডে শাস্তি পাব লিগেলি যোনটো প্ৰচেছ হয় আমি কোৰ্টৰ লগতো সেইটো কণ্টেক্টত থাকিম যাতে অতি সোনকালে তেওঁলোকে শাস্তিটো পায় সেইখিনিয়ে আমাৰ মানে এই গোটেই ঘটনাটোৰ বিষয় আৰু যোন তিনিজন মানুহ এৰেষ্ট কৰা হৈছে তিনিজন মানুহৰ নামকেইটা হৈছে এজন হৈছে ইনামুল হক তেওঁ ঘৰ হৈছে দলগাঁও ডিষ্ট্ৰিক্ট দৰং এজন হৈছে আজিবৰ ৰহমান ঘৰ হৈছে বেঙেনাবাৰী ওৰাং থানাৰ আণ্ডাৰত আৰু এজন আছে ৰফিকুল ইছলাম চুঙাফুটি কছাৰী গাঁও ওৰাং তো এই তিনিজনক এৰেষ্ট কৰি ইতিমধ্যে কোৰ্টত প্ৰডিউচ কৰা হৈছে আৰু বাকী এই গোটেই ঘটনাটোৰ ওপৰত এটা বস্তুৱে আমি আহ্বান জনাব বিচাৰিছোঁ যে এই গোটেই ঘটনাটো আমাৰ পুলিচৰ এক্টিভ মানে নাকা বা প্ৰপাৰ নাকাৰ কাৰণে গোটেই বস্তুটো ধৰা পৰিলে ঘটনাটো হোৱাৰ কিজানি 15-20 মিনিটৰ ভিতৰতে আমি পুলিচে ধৰা পেলাইছে মানে বেলেগ জেগাৰ পৰা কমপ্লেইন অহাৰ আগতেই আমি ধৰা পেলাইছোঁ আৰু সেইকাৰণে আমি মানে সমূহ ৰাইজকো আমি আহ্বান জনাইছোঁ যিহেতু আমি খুব মানে ভালকৈ লিগেলি আমি কেছটো আগবঢ়াই গৈছোঁ কোনেও যাতে আইনটো হাতত তুলি নলয় বা নিজে কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে ক্ৰিয়েট নকৰে কাৰণ গোটেইকেইজন একিউজড আমাৰ হাততে আছে আমি তেওঁলোকে যি শাস্তি পাব লগা আছে আইনগতভাৱে গোটেইখিনি শাস্তি পাব সেইটো আমি এনচিয়'ৰ কৰিম কোনেও যাতে খালি আইনটো নিজৰ হাতত তুলি নলয় আৰু গোটেইখিনি বস্তু মানে শান্তিপ্ৰিয়ভাৱে গোটেই আমাৰ পুলিচৰ সহায় কৰে ইনভেষ্টিগেশ্যনৰ সময়ত হয় গাড়ী চালকজন যিহেতু গাড়ীৰ ভিতৰতে ধৰ্ষণটো হৈছে গাড়ী চালকজন গাড়ীৰ ভিতৰতে আছিলে বা গাড়ীৰ কাষতে আছিলে তো তেওঁ গোটেই ঘটনাটো দেখিছে বা তেওঁ গোটেই ঘটনাটো বা মানে পিছত লুকুৱাবলৈও চেষ্টা কৰিছে সেইটো কাৰণে তেওঁ জড়িত বুলি আমি এৰেষ্ট কৰিছোঁ ইতিমধ্যে তো এই টোটেল তিনিজনক আমি এৰেষ্ট কৰিছোঁ গেং ৰেপৰ ঘটনা আমি এতিয়ালৈকে পোৱা নাই মানে দুগৰাকী ছোৱালী আৰু দুজন মতা মানুহ তো দুইজনে এগৰাকী ছোৱালীৰ লগত মানে ধৰ্ষণ কৰা আমি এতিয়ালৈকে পাইছোঁ গেং ৰেপটো আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আৰু DNA পৰীক্ষা যেতিয়া কৰিম তেতিয়া আমাৰ কথাটো ওলাব হয় দুইগৰাকী ছোৱালীকে ৰেপ কৰা হৈছে